নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিজিয়ে মোৰ ডেইজি ব্লগছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মোৰ ভিডিঅ'ত লৈ আহিছোঁ মোৰ ঘৰত কি ফুল পাত সেইবোৰ আছে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সকলোৰে ঘৰত যিহেতুকে অকণমানকৈ হ'লেও ফুলনি এখন থাকেই, আমাৰ ঘৰতনো কি আছে সেইখিনিকে মই আজি আপোনালোকৰ মাজলৈ ভিডিঅ' হিচাপে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব চাই আৰু শেষলৈকে ভিডিঅ'টো চাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইজোপা এনেকৈ মই পাতৰ গছ এজোপা ইয়াতে থৈছোঁ 2 ৰুমত। আৰু এজোপা এৰেলীয়া হয় সৰু প্ৰজাতিৰ, লগতে গুটলাক বেম্বু এজোপা থৈছোঁ এনেই অকণমানকৈ ৰুমটোত। আৰু ইয়াৰ কৰ্ণাৰটোত এজোপা এৰিকা প্লাম থৈছোঁ। এজোপা খুব ধুনীয়া জোপোহা, এনেকৈ মই টাবতে হেঙিং কৰি থৈছোঁ। খুব ভাল লাগে, পাতটো মিহি মিহি, জোপোহা এজোপা পাতবাহাৰ হয়, ঢেকীয়া প্ৰজাতিয়ে হয় চাগে। আৰু ইয়াতে মণি প্লাণ্ট এটা আছে, বৰ ভাল হোৱা নাই। আৰু এইফালে লাকি বেম্বু এজোপা এনেকৈ থৈ দিছোঁ ইয়াতে বাৰান্দাখনৰ চুকতে। তাৰপিছত এইফালে চুকত এনেকৈ এগলনিমা দুজোপা থৈছোঁ মই চুকটোতে, 2টা প্ৰজাতিৰ, মানে ধুনীয়া গ্ৰীণ আৰু ৰেড। এইফালে গ্ৰীণ আৰু অলপ লাইট হোৱাইট আছে অলপমান, খুব ধুনীয়া লাগে। এয়াও এজোপা এগলনিমা আছে বেলেগ প্ৰজাতিৰ, এনেকুৱাকৈ টাবতে থৈছোঁ, ষ্টেপত ওপৰলৈ যোৱা ষ্টেপটোতে থৈছোঁ। এইফালে এজোপা স্পাইডাৰ প্লাণ্ট এজোপা আছে, লাহেকৈ কলিবোৰ আহিছে এয়া ধুনীয়াকৈ, এনেকুৱাকৈ থৈছোঁ। এইটো এটা পাত, এজোপা টেঙেচি বনৰ নিচিনাই, কিন্তু ইয়াৰ প্ৰজাতিটো অকণমান বেলেগ। এজোপা ডেণ্ডোভিয়াম আছে, অৰ্কিড, ফুলিব হৈছে আৰু এতিয়া কলি মাৰিব কিছুদিনৰ পিছত। এয়া এটা পাতৰে হয়। এফালে এইবোৰ পাত, এইটো সৰু সৰু বেঙুনীয়াকৈ ফুলে, খুব ভাল লাগে। অলপ বেয়া হৈছে টাবটো এতিয়া। এফাললৈ এগালমান ওলমি গৈছে, এনেকুৱাকৈ সৰু সৰু বেঙুনীয়া এনেকৈ ফুলে। এফালে এইটো এন্থুৰিয়াম হয়, ৰঙা প্ৰজাতিৰ আছে। এফালে এইজোপা হৈছে বেগুনীয়া ফুলিছে, বৰ বেছিকৈ ফুলা নাই, তথাপিও কিছুমান আহিছে ফুল, ভালেই লাগিছে বাৰু। এফালে এইজোপা আছে, ইয়াতো আছিলে ৰঙা এন্থুৰিয়াম। এইজোপা কটন গছ কেইজোপামান আছে, 2টা কোৱালিটিৰ। এইটো এটা সৰু সৰুকৈ ফুলে, এতিয়া ফুলবোৰ নাই, ৰঙা ৰঙা সৰু সৰুকৈ ফুলে। এইবোৰ চব পাতেই আৰু। এজোপা পিচ লিলি হয়, এজোপাও ফুল মাৰিব এতিয়া বাৰিষা দিনত, ভাল লাগে। খালি এজোপা কলিয়াছ আছিলে, বৰ ভাল হোৱা নাই, এনেই থৈ দিছোঁ এনেকৈ টাবতে। এজোপা লাকি বেম্বু আছে। এইকেইটা হৈছিলে ক্ৰিছমাছ কেকটাছ, ফুলিছিলে, টাবত ৰুই দিছিলোঁ কেইটামান, কিন্তু মৰি গ'ল 2টামান। এয়া ৰুইছিলোঁ টাবত, বৰ ভাল নহ'ল। এইটো এটা এগলনিমা প্ৰজাতি আছে, এইটো এটা সৰু পুলি সেয়া। আৰু এয়া বেঙুনীয়া ফুলিছে, নতুন পুলি লগাইছিলোঁ, ফুলিছে। এইটো এটা বেঙুনীয়া, এইটো এটা বেঙুনীয়া, আৰু এয়াও এজোপা বেঙুনীয়া। এজোপা ফুল দিছিলে, কিন্তু গোটেই তললৈ পৰি গ'ল, বৰ ভাল হোৱা নাই। এইজোপা ট্ৰাইংগল হাৰ্ট বুলি কয়। আৰু এজোপা ফৰগেট মি নট, বৰ ভাল হোৱা নাই, ফুলে বহুত ডাঙৰ ডাঙৰকৈ থোপাকৈ ফুলে। এইবাৰ ভালকৈ আপডাল কৰা নহ'ল, তথাপিও ফুলিব। তাৰপিছত এইফালে চাওকচোন, বেঙুনীয়া ইমান ধুনীয়াকৈ ফুলি আছে। এইজোপা কি বুলি কয় নামটো নাজানো, টাবটোতে দিয়া আছে, লগতে নাইট কুইনৰ পাতো দি থোৱা আছে। নাইট কুইনজোপা বৰ ভাল হোৱা নাই, খুব ধুনীয়াকৈ ফুলি আছে। এইজোপা কটন, এইজোপা পাতৰে হয়, ইয়াৰে পুলি এটা মই ৰুই ৰুমৰ ভিতৰত থৈছোঁ, ভাল লাগে দেখিবলৈ, খুব ধুনীয়া গ্ৰীণ হৈ থাকে, কলপাতৰ নিচিনাকৈ দেখিবলৈ। এজোপা মছলা গছ হয়, কিবা মাংসত দি খায়, খুব ধুনীয়া চেণ্ট আহে ইয়াৰ, লেমন গ্ৰাছ টাইপৰ গোন্ধটো ভাল লাগে। আৰু এজোপা হৈছে ড্ৰামষ্টিক বুলি কয়, চজিনা নিচিনাৰ কাৰণে ড্ৰামষ্টিক বুলিয়ে কওঁ, বেলেগ চাইণ্টিফিক নাম থাকিবও পাৰে বাৰু, নাজানো। এজোপা বাগানবেলিয়া ফুলিছে ইয়াতে, মাছৰ কাৰ্টুনতে আছিলে ডালটো। আৰু ওপৰতো কিছুমান আছে, এইটো এটা পাতৰে হয়, ধুনীয়াকৈ আছে।
ৰাখিছোঁ। এইবোৰ হৈছে বগেনভেলিয়া। বগেনভেলিয়া আমাৰ বহুতখিনি আছিলে, এতিয়া ফুল আহিছে। মাজতে শিল দিওঁতে গোটেইবিলাক নষ্ট হৈ গ'ল, ইমানেই ফুলি আছিলে গোটেইবোৰ নষ্ট হৈ গ'ল। পাবই নাপালোঁ, ৰাতিপুৱা 5টা বজাতে যিহেতুকে শিল দিলে পাবই নাপালোঁ। এতিয়া ইমান ধুনীয়াকৈ ফুলিছে গোটেইবোৰ, আকৌ কলি আহিছে, ফুল আহিছে। সেই আছে, এইটো এটা পাত হয়। চফা হওক বুলি বৰষুণ দিয়া দেখি সেইদিনা অকণমান বাহিৰত উলিয়াই দিছিলোঁ। এইখিনি এনেকুৱাকৈ পনীৰখিনি মই গামলা এটাতে থৈছোঁ পানী দি। গামলাটো বেয়াই হ'লগৈ বাৰু, বহুত বছৰে হ'ল। আৰু এই আমাৰ অকণমানিকৈ ষ্ট্ৰবেৰী এটা লাগিছে, লগতে এই জোপাটো দুটামান লাগি আছে। ইটোতো সেইকেইটা দেখা পাইছে। এইজোপা হৈছে অৰ্ণামেণ্ট অৰেঞ্জ। আগতে এবাৰ আপোনালোকক দেখুৱাইছিলোঁ মই ভিডিঅ' এটাত, আৰু শ্বৰ্টছ বনাইও থৈছিলোঁ। খুব ধুনীয়াকৈ এতিয়াও পকি আছে, সৰি যোৱা নাই টেঙাকেইটা। একেবাৰে অৰেঞ্জ কালাৰ, ইমান ধুনীয়া হৈ আছে এতিয়াও দেখিবলৈ। চাওকচোন এনেকুৱা ধুনীয়া কালাৰ। এতিয়া আকৌ কলি ফুল আহিব টেঙাজোপা। খাবলৈ কিন্তু খুবেই টেঙা হয় দেই। এইজোপা বগেনভেলিয়া খুব ধুনীয়াকৈ ফুলিছে। সেইকেইজোপা দুজোপা আছে অৰ্ণামেণ্ট অৰেঞ্জ, সেইকেইজোপা ফুল আহিছে। ডাঙৰ টাবত ৰুব লাগিব সেইকেইজোপা। এটা পাত মিহি মিহি জোপোহা হয় এইটো। কিন্তু ইয়াতে স্নেক প্লাণ্ট এজোপা আছে। এনেই পাত এটাহে ৰুই দিছিলোঁ মই, পাত এখন। পাতখনৰ পৰাই 1 বছৰৰ পিছত ইমানেখিনি হৈ গ'ল, বহুতখিনি হৈ গ'ল। যিমান পানী পাব সিমানেই বাঢ়িব। আৰু এজোপা আছিলে আজৱাইন বুলি কয়, আজৱাইন গছ। আজৱাইনৰ নিচিনাই গোন্ধটো ওলায়, আজৱাইন মছলাটোৰ নিচিনাকৈ। অৰিজিনেল নামটো কি নাজানো। এজোপাও শিলে খুন্দি অৱস্থাই নাই, তথাপি সৰু সৰুকৈ কলি আহিছে, ফুলিছে ধুনীয়াকৈ। সেয়া চাওক, বগেনভেলিয়া ফুলিছে খুব ধুনীয়াকৈ থোপা থোপা কৰি। এইবাৰ বহুতেই কম হৈছে ফুল, যিহেতুকে শিলে খুন্দিলে। তথাপিও ইমানখিনি ফুলিছে যে সেয়াই বহুত। এয়া ধুনীয়াকৈ ফুলিছে এইবোৰ থোপা থোপা। এয়া এজোপা খুব ধুনীয়াকৈ ফুলি আছে ফুলবোৰ, তথাপিও ফুলিছে এইকণকে। এইজোপা অকল বগা এজোপা আছিলে, পাতল গুলপীয়া হয় কিন্তু বগা হয়, একেবাৰে সেৰেঙা ফুল। যোৱা বছৰ বহুত বেছি ফুলিছিলে, ভাল লাগিছিলে। আৰু এটা আনকমন কালাৰ আপোনালোকক মই দেখুৱাম। এইজোপা চাওক, এজোপা অৰেঞ্জ কালাৰ বগেনভেলিয়া। অকল এজোপাই ওলালে আমাৰ ঘৰত, খুব ধুনীয়া হয় দেখিবলৈ। অলপ আনকমন, অকল এজোপাই আছে আনকমন, সেইকাৰণে থৈ দিছোঁ, ভাল লাগে দেখিবলৈ। চাওকচোন কিমান ধুনীয়া কালাৰটো দেখিলে, চাওক অৰেঞ্জ কালাৰ। আৰু সেই আমাৰ চোতালত কাঞ্চন এজোপা ৰুই থোৱা আছিলে, এয়া চাওক ফুলিছে। অকণমানকৈ দেখিব পাৰিছেনে? পাত চাত নাই আৰু, অকল ফুল কেইপাহমান আছে, কলি মাৰিছে, অকণমান সেৰেঙা হৈ আছে। খুব ধুনীয়া লাগে ফুলি থাকিলে, গোটেইজোপা বগা গুলপীয়া হৈ ফুলি থাকে, ভাল লাগে। এজোপা খুব ধুনীয়া বগেনভেলিয়া, ভাল লাগে। এয়া এজোপা খুব ধুনীয়াকৈ ফুলি আছে, বগা এথোপা হৈ ফুলি আছে চাওক। দুটা কালাৰত ফুলে, ৰঙা আৰু বগা। এয়া স্নেক প্লাণ্ট কেইজোপামান আছে। এয়াও এজোপা চাওকচোন, গোটেইখন ভাঙি চিঙি শেষ শিলে। এজোপা নয়নতৰা ফুলিছে, খুব ধুনীয়া। মাজতে সৰু ফুট এটা আছে, দেখিবলৈ ভাল লাগে এইটো প্ৰজাতি। আৰু এইবোৰ বগেনভেলিয়া ইয়াতো আছে, ওপৰতো আছে, তলতো আছে। অকল বাগানভেলিয়া আমাৰ ঘৰত। চাওক ফুলি আছে এনেকুৱাকৈ। এইবোৰ একেটা ডালতে বগা আৰু গুলপীয়া দুইটাই আহে। এজোপা পাতৰ আছে, খুব ধুনীয়াকৈ জোপোহা হয় টাবটোত। আৰু ইয়াতে আছে এজোপা বগা গোলাপ, আৰু এজোপা অৰেঞ্জ কালাৰ গোলাপ। ফুলিলে, বেয়া হৈছে দেখিবলৈ। অৰেঞ্জ কালাৰ গোলাপ এনেকুৱাকৈ আছে। আৰু ইফালে জবা আছে 3জোপামান বেলেগ বেলেগ প্ৰজাতিৰ। এতিয়া ফুল অহা নাই, লাহেকৈ ফুলিব। আৰু এয়া এজোপা ফুলি আছে অকণমানকৈ। এইখিনি একো আপডাল নকৰোঁ, তথাপিও ইমান ধুনীয়াকৈ ফুলিছে, বেঙুনীয়া হৈ ফুলি আছে চাওক। এতিয়াই ফুলাৰ ছিজন এইখিনি, একোৱেই আপডাল কৰা নাই, তথাপিও মানে ফুলিছে আৰু এনেকৈ। এয়া তেনেকুৱাকৈ ফুলি আছে।
এজেলিয়া এজোপা আছে, মায়ে বৰষুণ দিব বুলি কলি অহা দেখি ভিতৰত ভৰাই থৈছে, গ্ৰেজৰ ভিতৰত কলি আহিছে। আৰু এইখিনি কিচেণ্টেৰিয়ামখিনি ফুলি শেষ হ'ল, কাটিং কৰি মেলি এনেকৈ থৈ দিয়া হৈছে। ইম্প্ৰেশ্যন ফুলি আছে, চাওক এয়া। এইখিনি হৈছিলে বগা এন্থৰিয়াম, একেবাৰে অৱস্থা বেয়া, কৈছোৱেচোন গোটেইখন হিলাই শেষ কৰিলে আছিলে ধুনীয়াকৈ। এজোপা জোপোহা, এজোপা মিহি এৰেলীয়া। এইখিনি হৈছে ৰেইন লিলি, এইখিনি এতিয়া ফুলিব, যিমানেই বৰষুণ দিব সিমানেই ফুলিব। বেঙুনীয়া আৰু বগাটো আছে, গুলপীয়া আৰু বগাটো আছে, খুব ধুনীয়াকৈ ফুলে। এজোপা ফুলি আছে, এজোপা মিনি গোলাপ এপাহ ফুলিছে। এজোপা বিল্ডিং হাৰ্ট নে কি বুলি কয়, এইখিনি কালঞ্চ ফুলি আছে, বহুতখিনিয়ে ফুলি আছে। এইখিনি অকণমানিকে ফুল পিটনিয়া পিছফালৰ বাৰাণ্ডাতে থৈ দিছোঁ। বৰ ভাল নহ'ল, যিহেতুকে শিলেক খুন্দিলে এইবাৰ, তথাপিও ইমানখিনি ফুলিলে, সেয়াই যথেষ্ট। আৰু এইফালে ছাইডতো এজোপা ফুলি আছে, অৰ্কিড টাইপৰে হয়, আহে ফুল। এইফালে পিছফালেও আছে এনেকুৱাকৈ, এইজোপা অৰ্কিড টাইপৰে হয়, মাটি কপৌ বুলি কওঁ। এজোপা কলি আহিছে, আৰু এজোপা আছে এইখিনি, এয়া ধুনীয়াকৈ কলি আহিছে। এতিয়া বহাগ মাহত ফুলিব ধুনীয়াকৈ, বহাগ নাপায়গৈ, তাৰ আগতে ফুলিব বাৰু পাতবাহাৰ। এইজোপা কালঞ্চু বাইদেউৰ পৰা আনিছিলোঁ, ডাবল প্ৰজাতিৰ, দুটা কালাৰত। এইটো অকণমান অৰেঞ্জ, এইকেইটা অলপ ৰেড,